নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাজৰ আপোনালোকে চাই আছে অনলাইন হেল্প বইজ ইউটিউব চেনেল। বন্ধুসকল, আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আপোনালোকৰ আগত। তো ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈ চাই থাকিব। আৰু আপুনি যদি চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো ক্লিক কৰি অল নটিফিকেশ্যন কৰি ৰাখিব। তো বন্ধুসকল, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথম খবৰটোৱে হৈছে ৰাহুল গান্ধীৰ বৃহৎ ঘোষণা। যিদিনাই শাসনত আহিব সেইদিনাই জাবৰৰ দমত পেলাব কৃষি আইন। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ কৃষি আইনৰ ক্ষেত্ৰত বৃহৎ ঘোষণা। যিদিনাই শাসনৰ দায়িত্বত আহিব সেইদিনাই জাবৰৰ দমত পেলাব কৃষি আইন। কংগ্ৰেছ সদায়ে কৃষকৰ লগত আছে আৰু সদায়ে থাকিব। পূৰ্বে কংগ্ৰেছ চৰকাৰ থাকোঁতেও সদায় কৃষকক আগত ৰখা হৈছিল আৰু কৃষকৰ সমস্যাৰ সমাধান কৰিবৰ বাবে আম্বানী আদানীৰ সৈতেহে কথা বতৰা পাতিব লাগিব, নৰেন্দ্ৰ মোদীৰ সৈতে নহয়। কিয়নো চৰকাৰখন আম্বানীহঁতেহে চলাই আছে, মোদীয়ে নহয়। সেয়ে তেওঁ কয় এতিয়া বিশেষ একো কৰিব পৰা নাই, কিয়নো শাসনৰ বাঘজৰী অন্যৰ হাতত আছে। যিদৰে হাথৰছ কাণ্ডৰ বাবেও তেওঁ বৰ্তমানলৈ একো কৰিব পৰা নাই। বাৰে বাৰে কোনো কাম কৰাৰ বাবে আগবাঢ়ে, কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰে বাটতে আগুচি ধৰে। কিন্তু সকলো বাধা নেওচি মাত মাতিব এৰা নাই ৰাহুল গান্ধীয়ে। দ্বিতীয় খবৰটোৱে হৈছে কা আন্দোলন কৰি বিচ্ছিন্নতাবাদীয়ে ৰাজ্যলৈ আন্ধাৰ নমাই আনিছিল। 2021 আমি চৰকাৰ গঠন কৰিমেই, তিলমানো সন্দেহ নাই বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে। 2021 আমি চৰকাৰ গঠন কৰিমেই, তাত তিলমানো সন্দেহ নাই, ক'লে হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কেতবোৰ বহু বিস্ফোৰক মন্তব্য কৰে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মন্ত্ৰী হিমন্তৰ মুখত পুনৰ এবাৰ উদ্দাত্ত ভাষণ শুনিবলৈ পোৱা যায়। মন্ত্ৰী শৰ্মাৰ মতে আগন্তুক নিৰ্বাচন হ'ব সভ্যতাৰ যুঁজ, কোন মন্ত্ৰী হ'ব তাৰ যুঁজ নহয়। সভ্যতাত মন্ত্ৰী শৰ্মাই ৰাম মন্দিৰৰ প্ৰসংগ টানি আনি কয় যে সভ্যতাৰ কলংক মোচন কৰি নৰেন্দ্ৰ মোদীয়ে বাবৰি মছজিদৰ ঠাইত ৰাম মন্দিৰৰ নিৰ্মাণ কৰিছে। ৩৭০ ধাৰা বাতিলৰ ৰাষ্ট্ৰ নিৰ্মাণেৰে অংগ। বিজেপিয়ে সাহসেৰে থিয় নিদিয়াহেঁতেন অসম বিচ্ছিন্নতাবাদীৰ দখললৈ গ'লহেঁতেন। কা আন্দোলনেৰে বিচ্ছিন্নতাবাদী আন্ধাৰ নমাই আনিছিল, আমি সাহসেৰে পহৰাই ৰাখিলোঁ। বন্ধুসকল, তৃতীয় খবৰটোৱে হৈছে বদৰুদ্দিন আজমলৰ ভোট আমাক নালাগে। 2021 নিৰ্বাচনত কিমান সমষ্টি পাব বিজেপিয়ে, ক'লে ৰঞ্জিত দাসে। সোমবাৰে বৰপেটাত অনুষ্ঠিত হয় ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ভূমিহীন খিলঞ্জীয়া হিতাধিকাৰীলৈ ভূমি পাট্টা আৰু আবণ্টন পত্ৰ বিতৰণ অনুষ্ঠান। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে 283টা ভূমিহীন পৰিয়ালক মাটিৰ পাট্টা বিতৰণ কৰে। বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত মাটিৰ পাট্টা বিতৰণ কাৰ্যসূচীত বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাস আৰু বৰপেটাৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ শৰ্মাই অংশগ্ৰহণ কৰে। বিজেপি চৰকাৰে ৰাজ্যৰ 1 লাখ খিলঞ্জীয়া ভূমিহীন পৰিয়ালক মাটিৰ পাট্টা বিতৰণ কৰিব বুলিও অনুষ্ঠানত সদৰি কৰে বিজেপিৰ সভাপতিগৰাকীয়ে। তো বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু কমেণ্টছৰ জৰিয়তে জনাব। আপোনালোকৰ এটা লাইক আৰু কমেণ্টছে আমাক আগলৈ ভিডিঅ' বনোৱাত উৎসাহ যোগায়। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।